হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বনাই থকা ঘৰটো লৈ আহিছোঁ। ঘৰটো কিনো হৈ আছে এবাৰ চাই যাওঁ বুলি। ঘৰটো সৰুকৈ বনাইছোঁ, সৰু হ'লেও নিজৰ ঘৰ। এই ঘৰটোতে সকলো সপোন লুকাই আছে আমাৰ। আৰু ঘৰটোৰ কাম বহুতেই বাকী আছে। দৰ্জা খিৰিকীবিলাক চৌকত লগাবলৈ আছে, টিং লগাবলৈ আছে, কাঠ মাৰিবলৈ আছে, মানে পাৰ্লিং মাৰিবলৈ আছে। আহকচোন তেনেহ'লে আপোনালোকেও চাওক। এয়া চাওক, খিৰিকীবিলাকৰ চৌকত লগোৱাই নাই, দেখিছেনে? বহুতেই কাম বাকী আছে। এতিয়া এই ছিজনটোত কৰিব লাগিব, খৰালি ছিজনটোত। ব'লকচোন তেনেহ'লে ঘৰটোৰ ভিতৰলৈ সোমাই যাওঁ। আৰু এয়া চাওক, এইখন বাৰিন্দা হ'ব, দেখিছেনে? এইখন বাৰিন্দা হ'ব আৰু এইখন বাৰিন্দা হ'ব। আৰু সেইফালে এখন খিৰিকী হ'ব, এইখন 3 পাল্লা হ'ব খিৰিকী, আৰু ওচৰত এইখন দৰ্জা হ'ব। ইটা গাঁঠিবলৈ অকণ বাকী আছে। আৰু সেইফালে ওলোৱা সোমোৱা কৰিবলৈ পিছফালে এখন দৰ্জা আছে। এইটো এটা ৰুম, দেখিছেনে? খিৰিকীবিলাক 4 পাল্লাকৈ দিয়া আছে। এই আগফালৰখনহে অকল 3 পাল্লা হ'ব। আৰু এইটো এটা ৰুম, ইয়াতো 2খন খিৰিকী দিয়া আছে, দেখিছেনে? চৌকত লগোৱাই নাই, লগাব লাগিব আৰু এতিয়া খৰালি ছিজনত কাম। সেয়া চাওক, সেয়া সেইফালে এঘৰ মানুহ, অসমীয়া মানুহেই হয়। সেয়া ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, যিহেতু আপোনালোকে আমাৰ পৰিয়াল বুলি ভাবি লৈছোঁ, সেইকাৰণে ঘৰটো দেখুৱাওঁ বুলি ভাবিলোঁ। মোৰ চেনেলত জড়িত হৈ থকা সকলোৱে মোৰ পৰিয়াল বুলি ভাবি আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক ফ্ৰেণ্ডছ, এইখন খিৰিকী, এইখনো 4 পাল্লা হয়। আৰু এইফালে এটা ৰুম আছে, ইয়াত আকৌ এখনহে খিৰিকী দিয়া হৈছে। এইখনো 4 পাল্লাকেই দিয়া হৈছে খিৰিকীখন। আৰু এইফালে কিটচেন বনাব লাগিব পিছফালে। আৰু যিহেতু ভাড়া ঘৰৰ পৰা আহি আমি ঘৰটো বনাবলগীয়া হৈছে, সেইকাৰণে এই ঘৰটো কমপ্লিট হোৱাৰ পাছতহে কিটচেন বনাম। এয়া চাওক, জেগা টুকুৰা অকণমান দ, মাটি ভৰাব লাগিব। আৰু সেয়া এটা চাওক, পুখুৰী আছে। এইটো পুখুৰী, দেখিছেনে? ইয়াতে মাছ ধৰি খাব পাৰিম আমি। সেইটো পুখুৰী, সেইটো মাছ ধৰিব পাৰিম আমি আহিলে, নহয়নে ফ্ৰেণ্ডছ? আৰু এয়া গোটেই বন গজি আছে। এয়া চাওক, আৰু ওপৰত কেঞ্চি দিয়া হৈছে। কেঞ্চিটো পকাৰে বনাইছে, 3টা কেঞ্চি বনোৱা হৈছে। সেয়া এতিয়া পাৰ্লিং মাৰিব লাগিব। এইখিনিতে টিং লগাম বুলি ভাবিছোঁ। এয়া মানুহজনে কিবা জোখ লৈ আছে আমাৰ। এয়া চাওক, বহুতেই কাম বাকী আছে ফ্ৰেণ্ডছ, কেতিয়াকৈ ল'ব পাৰিম। এয়া মানুহজনে জোখ লৈ আছে, টিং লগাব লাগিব যে, সেয়া কিবা টিঙৰ জোখ লৈ আছে। বেটা, সৰু বেটা, গোটেই ঘাঁহ বন গজি আছে। আহিলে বেয়াই লাগে ঘৰটোলৈ। আৰু সেয়া চাওক, এইটো লেট্ৰিনৰ টেংকি খান্দি থৈ দিয়া আছে। এইটো পানী শুকালে বনাব লাগিব এতিয়া খৰালি ছিজনত। ফ্ৰেণ্ডছ, এয়া বনাই আছোঁ লাহে লাহে আমাৰ সপোনৰ ঘৰটি। ভাড়া ৰুমৰ পৰা আহি বনাবলৈ বহুতেই কষ্ট হয়। আৰু 2জনে মিলি আমি এই ঘৰটো বনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে ভালকৈ থাকোঁ ল'ৰা দুটাৰ সৈতে। ফ্ৰেণ্ডছ, আমি 2জনে বহুত কষ্ট কৰি এই ঘৰটো বনাইছোঁ। বহুত কষ্টৰে আহিবলগীয়া হয় এই ঘৰটোলৈ। বনাই আছোঁ লাহে লাহে, আপোনালোকে আশীৰ্বাদ কৰিব। যাওঁগৈ ন? নাই, ইহঁতৰ ঘৰত সোমাবলৈও নাই এতিয়া। যাওঁগৈ। ৰাস্তাত দেখিছেনে কি চাইছে? চাওক আমাৰ মানুহজন বনাইছোঁ। আৰু ৰাস্তা এইফালে মানুহৰ বাগান আছে। আমি ঘৰ বনোৱা জেগাৰ পৰা ওলাই আহিলোঁ। এয়া চাওক,
আমাৰ ঘৰ বনোৱা জেগা টুকুৰালৈ আহিবলৈ অকণমান সোমাই আহিব লাগে। আহিব টাইমত আপোনালোকক ৰাস্তাটো নেদেখুৱালোঁ, সেয়া মেইন ৰোডৰ পৰা অকণমান সোমাব লাগে। সেয়া পামগৈ এতিয়া মেইন ৰোডটো, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। এয়া মেইন ৰোড পালোহি, অকণমান সোমোৱা জেগাত ঘৰ বনাইছোঁ, বেছি দূৰো নহয় টাউনখনলৈ। এতিয়া টাউনখনো পামগৈ আৰু ঘৰটো হ'লেহে নিজৰ ঘৰটোত থাকিব পাৰিম আৰু সেইকাৰণে ঘৰলৈ বুলি গুচি গৈছোঁ এতিয়া ভাড়া ৰুমলৈ। ঘৰ আহি পালোহি ফ্ৰেণ্ডছ, আৰু আহি পায়ে হাজবেণ্ডে মই দুইজনে চাহ কাপ খালোঁ। চাহ কাপ খাই হাজবেণ্ড গুচি গ'ল ষ্টেণ্ডলৈ। তেওঁ যিহেতু ভাড়া মাৰিব লাগিব আৰু সেইকাৰণে তেওঁ গুচি গ'ল, আৰু ময়ো মোৰ কাম দুটামান আছিল কৰি ল'লোঁ। আৰু আপোনালোকক আজি দেখুৱালোঁ আমাৰ বনাই থকা ঘৰটি। আজি আমি গৈছিলোঁ ঘৰটোত টিঙৰ জোখ মাখ ল'বলৈ, কিমান টিং লাগিব ঘৰটিত তাৰে জোখ মাখ ল'লে হাজবেণ্ডে। এইখিনিতে টিংখিনি লগাই দিম বুলি ভাবিছোঁ, যিহেতু ৰ'দ দি আছে। টিংখিনি লগাই দিয়াৰ পাছত বাকী কামখিনি কৰিম বুলি ভাবিছোঁ। ফ্ৰেণ্ডছ, তেনেহ'লে ভিডিঅ'টি কেনে পালে কমেণ্ট কৰি জনাব, আৰু মোৰ এই সৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু তেনেহ'লে ভিডিঅ'টি দীঘল নকৰোঁ, ভিডিঅ'টো সামৰি দিওঁ বুলি ভাবিছোঁ। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাই আছোঁ। ধন্যবাদ।